তো নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ টিংখং সমষ্টিৰ কদমনি গাঁৱত। তো কদমনি গাঁৱৰ হেমন্ত গোৱালাৰ কন্যা যোৱা 24 চনৰ জানুৱাৰী মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। তাৰ সূত্ৰে আমি ইয়াত আহিছোঁ কিছু কথা জানিবৰ বাবে। তো আমি পোনে পোনে লৈ গৈছোঁ ইহঁতৰ ঘৰৰ মাক আছে, এইফালে হেমন্ত গোৱালা দেউতাক, তাৰপিছতে এইফালে এখেতৰ মাতৃ আছে, এইটো ভালকৈ ধৰি দিম। এইগৰাকী কি নাম ছোৱালীজনীৰ? ববিতা গোৱালা। তো বন্ধুসকল, এই ববিতা গোৱালা ছোৱালীজনী আজিৰ পৰা প্ৰায় এবছৰ আগতে ঘৰৰ পৰা ওলাই লৈ যোৱা হৈছিল। কোনে লৈ গৈছিলে ছোৱালীজনীক? হেমন্তী ঘাটোৱাৰ নামৰ এগৰাকী ওচৰ গাঁৱৰ ওচৰৰ মানুহ এজনীয়ে ইহঁত দুজনক মাক দেউতাকক নোকোৱাকৈ অৰ্থাৎ নুসুধা নেমেলাকৈ বাহিৰলৈ বুলি উলিয়াই লৈ গৈছিলে। কিন্তু আজি এবছৰ হৈ গ'ল, তথাপিতো তেখেতৰ মাক বাপেকে আজি পৰ্যন্ত কিছু সুমুহূৰ্ত পোৱা নাই। তাৰ উদ্দেশ্যে আমি এখেতৰ ঘৰলৈ আহিছোঁ, যাতে আপোনালোকে চাই ভিডিঅ'টো শ্বেয়াৰ কৰি এখেতৰ কন্যা কি ববিতা গোৱালা যি অহা নাই, অতি সোনকালে যাতে মাক দেউতাকে নিজ কন্যাক ওচৰত পায় তাৰে আশা কৰিছোঁ। তো পোনপ্ৰথমে মই মাকৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ। কেইবছৰ হ'ল যোৱা? এবছৰ হৈ গ'ল ন? এবছৰ হৈ গ'ল। তো আপোনালোকে থানাত দিছে নেকি? থানাত 3বাৰ হ'ল দিয়া। আকৌ কেতিয়া দিছিলে আপোনালোকে থানাত? কালি দিছিলে। থানাত কি বুলি ক'লে আপোনালোকক? ক'লে যে তোমালোকে ছোৱালী কেলে পঠিয়াইছিলা বুলি কৈছে। আমিতো ডেইলি হাজিৰা কৰি খোৱা মানুহ, আমিতো ল'ৰা ছোৱালী ঘৰত থাকিবি, ঘৰৰ কামবোৰ কৰিবি, আমি কামলৈ যাওঁ। মা দেউতা ৰাতিপুৱা 8টা বজাত ওলাই গৈ গধূলি 4টা বজাত সোমাওঁ। ল'ৰা ছোৱালী চাবলৈ ইমান আমাৰ হেৰি নাই, সা সুবিধাটো নাই আমাৰ। আৰু ছোৱালীজনীক এই ক্ষেত্ৰতে মনে মনে উলিয়াই লৈ গ'ল ওচৰৰ মানুহ এজনীয়ে। থানাত কৈছে যে তোমালোকে ছোৱালী কেলে দি পঠিয়াইছিলা। মই কৈছোঁ মই যদি দি পঠিয়া হ'লে আপোনাৰ ওচৰত সহায় বিচাৰি নাহিলেই হ'লে, নিদিয়াৰ কাৰণে সহায় বিচাৰি আহিছোঁ। আজিলৈকে খবৰ খাতি আপোনালোকৰ সহায় ল'ব বিচাৰিছোঁ যে ছোৱালীজনী সোনকালে পাব লাগে বুলি। তো দেউতাক আছে এইফালে, কি ক'ব আপুনি? কি ক'ব ছোৱালীজনীৰ বিষয়ে, প্ৰশাসনৰ বিষয়ে কি ক'ব? মানে কি ক'ম, মোৰ ছোৱালীজনী মোক লাগে, সোনকালে লাগে। হয়, কিন্তু মনত ক'ত দিছে? 6ত পঢ়ি থকা ছোৱালী, বয়স 15 বছৰ ন? ঠিক আছে। তো বন্ধুসকল, কথাখিনি আপোনালোকে সকলোৱে বুজিছে চাগে যে যোৱা 24 চনৰ জানুৱাৰী মাহতে ছোৱালীজনীক লৈ গৈছিলে ওচৰৰ হেমন্তী ঘাটোৱাৰ নামৰ এগৰাকী মহিলাই লৈ গৈছিলে ন? মহিলাই লৈ গৈছিলে। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এখেতসকলে নিজ কন্যাক সোনকালে ঘূৰাই পায়। আপোনালোকেতো জানে এগৰাকী মাতৃয়ে কন্যা এজনীক হেৰুৱাটো কিমান ডাঙৰ কথা হ'ব পাৰে। তো কন্যাজনীৰ মানে ফটোটো অলপ স্পষ্টকৈ দেখাই দিয়াচোন, ওচৰৰ পৰা জুম কৰি দেখাই দিয়া। এইজনীয়ে ছোৱালীজনী। যদি আপোনালোকে ববিতা গোৱালা নাম ববিতা গোৱালা, আপোনালোকে যদি ক'ৰবাত দেখে আমাৰ সৈতে যোগাযোগ কৰিব। আমি ফোন নাম্বাৰ দি দিম ওপৰতে। যিমান পাৰে আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি এই ছোৱালীজনীক আপোনালোকে উদ্ধাৰ কৰি দিয়ে যেন। আৰু এইফালে আমাৰ ওচৰ গাঁৱৰ মানুহ আছে, আপোনালোকে কি ক'ব ছোৱালীজনীৰ বিষয়ে? ছোৱালীজনীৰ বিষয়েতো আমাকতো লাগিবই, সোনকালে লাগে। আমাৰ ঘৰতে আমাৰ পিছফালে ফোন কৰিছিলে সিহঁতৰ ঘৰৰ মোবাইল। তাৰপিছত হেমন্তী ঘাটোৱা আছিলে, তাৰপিছত ছোৱালীজনী আছিলে। মই ক'লো কাক ফোন লগাইছ বুলি। তাৰপিছত সি ক'লে নাই বোলে মই কামলৈ যাম, বোলে তাত মই ফোন লগাইছোঁ বুলি ক'লে। তিনিআলি মানুহ হয় বুলি ক'লে। তাৰপিছত বুলি ক'লোঁ। তাৰপিছত ইয়াত দেউতা ঘৰত আছিলে, সেয়াত আমি তাক ওকণি চাইছিলোঁ। তাৰপিছত সিয়াক দেউতা মাতিলে। তাৰপিছত মই ক'লোঁ যা ববিতা, তোৰ বাপে মাতিছে, তই কাঁহী পাতিখিনি ধুই দিবি, চফা কৰি দিবি, এইটো কাৰণে হালা কৰিছে বুলি ক'লোঁ। তাৰপিছত সি ক'লে যাম মাই ইতি বুলি ক'লে। তাৰপিছত আহি পিনে ভিতৰে একদম পোলা চোলা কাপোৰ পিন্ধিলে, কাকৈ চাকৈ হ'ল আৰু দোকান পিনে দি তাৰ লগত পলাইছে। আমিতো নাজানো। যেতিয়া ইয়াক
সি যদি যাবলৈ খুজিছিলে আমি যদি গম পাইছিলো না তেতিয়া তাক আমি ধৰি ৰখাবলৈ পাৰিছিলো এতিয়া হেমন্তী ঘাটোৱাৰ যিজনীয়ে লৈ গৈছে ছোৱালীজনীক হেমন্তী ঘাটোৱাৰ কিবা খবৰ পাইছে নেকি আপোনালোকে আমি নাই পোৱা খালি ই যে আমাৰ পিছফালে কথা পাতিছিলে মই তাক মাকো ক'লো যে আমাৰ ফোন কৰিছিলে এনেকৈ তেনেকৈ মইতো গম নাপাওঁ সি কাৰ লগত কথা পাতিছে কি কথা পাতিছে বুলি হেমন্তী এহঁতৰ মোবাইলত লৈ ছোৱালীজনী মোবাইল কাঢ়ি সি ফোন কৰিছিলে মানে খালি কাৰ লগত কৰিছিলে সেইটো মই নাজানো ময়ো সুধিলোঁ তাৰপিছত সি ক'লে মই টিংখাং যাওঁ বুলি ক'লে সৰু পোৱালিটো লৈ টিংখাং যাওঁ যে এটি পইচা উলিয়াবলৈ যাম বুলি বুলি ক'লো আমিতো নাজানো যে ববিতা ঘাটোৱাক যে সি লৈ পলাব বগানে বগানে দি তাই এই বিলডনৰ ওচৰত ওলাইছে ছোৱালীজনী এতিয়া হেমন্তী ঘাটোৱাৰ কিবা কণ্টেক্ট নাম্বাৰ মোবাইল তেনেকুৱা আছে নেকি এনেকুৱাতো নাই খালি ঘৰ যে এই তাৰ ডাঙৰ পুতেকৰ আছে খালি মোবাইল এনে ডাঙৰ পুতেকৰ লগত আপোনালোকে যোগাযোগ কৰিছে নেকি যোগাযোগটো নাই বুলি ক'লে ছোৱালীজনী নাই বুলি কৈছে পইচাও পঠিয়াইছে সি পইচাও পঠিয়াই ল'ৰাটোৰ কাৰণে পইচাও পঠিয়াই মোক মোৰতে 5,000 পইচাও পঠিয়াইছে কথা পাতি থাকে পুতেকে খালি আমাক নকয় ছোৱালীজনী লাগে ছোৱালীজনীক আনিলেও তাকে লাগে ক'ত আছে কি আপোনালোকে গম পাইছে কথাখিনি আৰু মই পুলিচ প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছোঁ যাতে তেখেতৰ কন্যা সোনকালে বিচাৰি আনি দিয়ক হয় সেইটো কথা ভাল কথা কৈছে আপুনি হয়তো আজি ইহঁতৰ ঘৰৰ কন্যা এজন নিছে হয়তো কালি সিহঁতৰ ঘৰৰো নিব পাৰে তো মই পুলিচ প্ৰশাসনক এইটোৱে অনুৰোধ কৰিছোঁ যাতে তেখেতৰ কন্যা ববিতা গোৱালাক অতি সোনকালে চাই উলিয়াই দিয়ে যেন আৰু আপোনালোকেও অলপ সহায় কৰিব মাতৃ আৰু পিতৃ মুখখন চাই পেলাই আপোনালোকে অলপ সহায় কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে কিছু মানুহে যদি ভিডিঅ'টো দেখে বা গম পায় শুনে এনেকুৱা ছোৱালী আছেহি বুলি তো আমাৰ লগত যোগাযোগ কৰিলে নিশ্চয় ওলাব আৰু ৰাইজে নখ জোকাৰিলে নৈ বৈ যিহেতু এজনী ছোৱালীহে সকলোৱে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে নিশ্চয় ওলাই পৰিব ধন্যবাদ